এই আমাৰ আমলিঘাটত নতুন বৰ্ষৰ প্ৰথম দিনত আমাৰ প্ৰতিযোগিতা এটা আৰম্ভ কৰা হৈছে, হাঁহ প্ৰতিযোগিতা। তো এই হাঁহটো মানে আপোনাৰ চকু বান্ধা হ'ব আৰু চকু বান্ধাৰ পিছত এই হাঁহটো যোনে ধৰিব তেখেতে পাব পুৰস্কাৰ। এই আমাৰ প্ৰতিযোগীসকল, তো প্ৰতিযোগীসকলৰ ধৰা নাম জানি লওঁ। তোমাৰ নামটো কোৱাচোন। মোৰ নাম শ্ৰী উত্তম। অলপ জোৰে কোৱা। মোৰ নাম উত্তম। উত্তম। দাদা আপোনাৰ নামটো কোৱাচোন। আপোনাৰ নামটো? তোমাৰ নামটো কোৱা। আপোনাৰ নামটো কওকচোন। প্ৰকাশ পাছগাই। আপোনাৰ নামটো? আৰু 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 কোন আছে? দাদাৰ নামটো? তো এতিয়া চকু বান্ধা হ'ব, চকু বান্ধি দিয়া। আৰু নিয়মটো পণ্ডিতজীয়ে জনাই দিব। নিয়মটো কৈ দিয়ক। নিয়মটো এনেকা হ'ব, ভাইটি হাতে সকলোৱে শুনিবা। আজি এইটো কোনো আমি নৱবৰ্ষৰ আজিৰ পৰা প্ৰথম দিন ভালে ভালে যাক সকলোৰে। আজি আমি যেনেকে ইয়াতে মিলি ফালে খেলাটো খেলিম, সদায় আমাৰ এই বছৰটো এনেকে মিলি ফালে যাক বুলি আজি এইটো খেলটো আৰম্ভ কৰিছো। আৰু সকলো দৰ্শকক যিমান ৰাইজবিলাকে চাই, অডিয়েন্সে চাই, তেখেতসকলে কমেণ্টো কৰি দিব, শ্বেয়াৰো কৰিব। কিবা ভুল হ'লে আপোনালোকে কৰিব। আমাৰ ভাইবত বচাই ৰাখিবৰ কাৰণে সকলোৱে এনেকে মিলা প্ৰীতিৰে আমাৰ এই বছৰটো যাতে ভাল যায়, সেইকাৰণে এই খেলৰ প্ৰতিযোগিতা পতা হৈছে। ঠিক আছে, এতিয়া আমি খেলাখন আৰম্ভ কৰোঁ, বেছি সময় দিব নোৱাৰি। আৰম্ভ কৰোঁ দে। চকু বান্ধি লওক। আমাৰ প্ৰতিযোগীসকল ইফালে হাতটো নলগাব হা। এইটো আমাৰ আজিৰ উপহাৰ পুৰস্কাৰ। এয়া पानी जल टाइट पानी जसको खोलिन्छ त्यो आउट नि जय कराइहाल्नु। ओइ ना पनि जलको नाक खोलिनु हुन्छ कि सुन्न त गरो अलिक न कुनै हात नलगाबा यतिको भयो हुन्छ, केही देखिदैन। टाइट पार्नु त टाइट पार्नु, मेरो चाहिँ नखोलियोस्, काटर निकाल्ने पर्यो। जसको खोलिन्छ त्यो आउट। ढिला हुन्छ बाकी भएन, सबै बाँड्नु भएन साथी। होइन अब साथी कहाँ थियो तिमी? হাঁহটো আজি ফূৰ্তি পাই আছে, ইমান মানুহ চাব আহিছে বুলি কৈ আছে। কিবা কব? কিবা কব? এই আমাৰ প্ৰতিযোগীসকল প্ৰায় সাজু হৈ আছে আৰু 2-3জনী বাকী আছে। ইমান টাইট हुन्छ हुन्छ टाइट हुन्छ, अलिअलि केही पनि छैन। ढिला हुन्छ खाना पाउँछ केही देखेर रवि আস্তে ইউটিউবত চাই ল'বা। मिलाएर देऊ पाण्डु तिमी हो नाकको ढाकिदिइहाल्यो। यो मेरो गुड भने
কাৰাকাৰী নকৰিব হা, আগতে কৈ দিছো কাৰাকাৰী নকৰিব। কাৰাকাৰী কৰিলে পিছত কাজিয়াৰ সৃষ্টি হ'ব এটা। ৰাহুল ভাই এটা বান্ধ বান্ধি দিয়ক, অলপ জলদি হ'ব। ইফালে 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 এজন আছে। এক্সপার্ট আছে না পুরো। এতিয়া খেলাখন আৰম্ভ কৰিলো। মই যেতিয়া 1 বছৰ কাম তেতিয়া তোমালোকে ৰেডি 1 2 3 স্টার্ট। স্টার্ট স্টার্ট। হাতটা ধরে হাত ধরে ধরক 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 ধর 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 ধরক 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 মাজত দিয়ক মাজত দিয়ক মাজত দিয়ক মাজত দিয়ক মাজত মাজত যা মাজত হাতটা ভরে হাতটা ভরে আগের প্রতিযোগিতার বিজেতা নামটো নামটো বিশাল শৰ্মা প্ৰতিযোগিতাৰ পুৰস্কাৰ আজি হাঁহ প্ৰতিযোগিতাত যিহেতু আছিলে তো হাঁহটো পুৰস্কাৰ পাইছে বিশাল শৰ্মা। তো গেমটো কেনেকে লাগিছে? গেমটো বহুত বঢ়িয়া লাগিছে। হাঁহটো বা কেনেকে লাগিছে? আজি জানুৱাৰীটো ভাল যাব, গোটেই বছৰটো ভাল ভাল যাব ভাল যাব, কিন্তু প্ৰথম দিনে আমি পুৰস্কাৰ এটা পাইছো যেতিয়া। তো হাতটা বুড়ি এটা জুড়ছে, হাতটা বুড়ি এটা জুড়ছে। তো আজিৰ ভিডিঅ' ইমানে, আৰু গেমটো খেলটো কেনেকে লাগিছে আপোনালোকে কমেন্ট কৰি জনাই দিব। তো আজিলৈ ইমানে সমাপ্ত কৰো, ধন্যবাদ।